নমস্কাৰ। মই বেছি গৰম দিলে এই তেতেলী পানীখিনি প্ৰায় এনেধৰণে বনাই খাওঁ। আজি বৰ ভাল লাগে। আজি আপোনালোককো দেখুৱাম। প্ৰথমে মই ধনিয়া ৰুইছিলোঁ, ইয়াতে হৈছিলে কেইডালমান, এতিয়া নায়ে আৰু শেষ হৈছে, প্ৰায় দুডালমানেই আছে মাত্ৰ। ধনিয়া দুডাল ছিঙি ল'ম মই। ধনিয়া দুডাল ছিঙি লোৱাৰ পিছত আৰু যদি আপোনালোকৰ ধনিয়া ঘৰত নাই তেতিয়াহ'লে গৰম দিনটো নাথাকিব পাৰে, তেতিয়াহ'লে বজাৰৰ পৰা কিনি আনিব পাৰে যদি পানীখিনি খাওঁ বুলি ভাবে। আৰু মই এয়া ধনিয়া দুডাল ছিঙি ল'লোঁ। ইয়াৰ পিছত মই পদিনা ছিঙিম। এনেকৈ চৰিয়াটোতে দিছিলোঁ, অকণমান পদিনা আছে, পদিনাও নহয়েই এইকেইটা দিনত, এনেকৈ ছাইডত ৰাখি থৈছোঁ কাৰণে অকণমান আছে, এইখিনিও ছিঙি ল'লোঁ। আৰু এনেকৈ গোটেইখিনি ছিঙি ল'ম। আপোনালোকে যদি চেনেলটোত প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু মোৰ ভিডিঅ'বিলাকত মৰম দিব বুলি আশা ৰাখিছোঁ, আৰু লগতে লাইক এটা কৰি দিব। আৰু মই এনেকৈ পদিনাও অকণমান ছিঙি ল'লোঁ, নায়ে এইখিনি ধনিয়া আৰু পদিনা লগ লাগি ছিঙি ল'লোঁ, বেছি নালাগে, অকণমান হ'লেও হয়। আৰু মই এইখিনি ধনিয়া আৰু পদিনাখিনি ধুই ল'লোঁ, ধুনীয়াকৈ ধুই ল'ম। এতিয়া মই এইখিনি ধুনীয়াকৈ কাটি ল'ম মিহি মিহিকৈ, বা আপোনালোকে এইখিনি যদি কাটি নলয় মিহিকৈ তেতিয়াহ'লে থেতেলিও ল'ব পাৰে, তেনেকৈও খাব পাৰে, কিন্তু মই এনেকৈ খাই ভাল পাওঁ কাৰণে মিহি মিহিকৈ কাটি লৈছোঁ গোটেইখিনি। এয়া মই এইখিনি কাটি ল'লোঁ গোটেইখিনি। তাৰপিছত মই আৰু ইয়াতে জলকীয়া এটা দিছোঁ, অকণমান জলকীয়া দিলেও ভাল লাগে, আপোনালোকে নাখায় যদি নল'বও পাৰে। এইখিনি মই ল'লোঁ। এতিয়া ডাঙৰ বাতি এটাত এটা আইডিয়া মতে পানী ল'ম, যিমানখিনি খায় সিমানখিনি ল'ব। তাৰপিছতে তেতেলী ভিজাই থৈ দিছিলোঁ এইটো বাতিত, অকণমান দেৰি তেতেলীখিনি এনেকৈ ভিজাই থৈ গোটেইখিনি মই ধুনীয়াকৈ খচি ল'ম। গোটেইখিনি এনেকৈ তেতেলীৰ গুটিটোৰ পৰা হেৰিখিনি ওলাই আহিছে, আৰু মই এইখিনি ধুনীয়াকৈ চাকনিখনত চেকি লৈছোঁ পানীটো, তেতিয়া আৰু জাবৰবিলাক নাথাকে, ধুনীয়াকৈ চেকা যায় এইখিনি। আৰু মই ইয়াত চামুচখনেৰে এনেকৈ অকণমান লৰাই দিলে গোটেইখিনি ওলাই যাব। এয়া মই এইখিনি ওলাই ল'লোঁ। আপোনালোকে এনেকৈ খাই ভাল পায়নে জনাবচোন, খাই উঠি পেলাই এনেকৈ বনাই। আৰু মই এইখিনি এনেকৈ বনাই খাই বৰ ভাল পাওঁ। এয়া গোটেইখিনি হ'ল, আৰু গুটিখিনি মই এতিয়া পেলাই দিম। এইখিনি অকণমান আছে আৰু গোটেইখিনি হেৰি কৰি ল'ম তেতেলীখিনি। তাৰপিছত এয়া মোৰ হৈ গ'ল গোটেইখিনি। আৰু আপোনালোকে টেঙাটো মিলাই ল'ব, যিমানখিনি পানী লয় টেঙাটো হোৱাকৈ মিলাই ল'ব। আৰু ইয়াত নিমখ দিছোঁ 1 চামুচ, আৰু এইটো হৈছে ক'লা নিমখ। ক'লা নিমখটো দিলে ধুনীয়া গোন্ধ এটা আহে। তাৰপিছতে অকণমান নেমু ৰস চেপি দিম। এয়া মই নেমু ৰস 1 ফাল দিছোঁ। তেতেলী আৰু নেমু ৰসটো মিলাই টেঙাটো যাতে হয়, যিমানখিনি টেঙা খায় আপোনালোকে তেনেকৈ মিলাই ল'ব। আৰু মই এইখিনিমান আইডিয়াত এটা মিলাই ল'লোঁ টেঙাটো। তাৰপিছতে এয়া মই জলকীয়াখিনি দিলোঁ। জলকীয়াখিনি দি এয়া ধনিয়া আৰু পদিনাখিনি ইয়াত দি দিছোঁ গোটেইখিনি। অকণমান কম দিলেও হয়, কিন্তু মই নাৰাখিলোঁ আৰু গোটেইখিনি দি দিছোঁ, এনেও বেয়া নহয়, ভালেই হয় ধনিয়া আৰু পদিনাটো। তাৰপিছত এইখিনি ধুনীয়াকৈ নিমখখিনি মিলাই লৰাই লৈছোঁ, গোটেইখিনি বস্তু লৰাই লৈ এইখিনি মই এনেকৈ যেতিয়ালৈকে গুলি নাযায় এনেকৈ লৰাই আছোঁ অকণমান। তাৰপিছত এইখিনি যেতিয়া এনেকৈ গুলা হ'ব ফ্ৰিজত ভৰাই দিব, যেতিয়া ঠাণ্ডা হ'ব খাই বৰ ভাল লাগে। আৰু এয়া মই এনেকৈ ফ্ৰিজৰ পৰা 1 ঘণ্টামান ৰাখি থৈ ঠাণ্ডাটো হোৱাৰ পিছত ওলাই লৈছোঁ। অকণমান চাট মছলা দিছোঁ, আপোনালোকৰ ঘৰত নাই যদি নিদিলেও হ'ব, এনেকৈ খাব পাৰি এনেকৈ এইখিনি। আৰু বা ফুচকাৰ লগতো এনেকুৱাকৈ খাব পাৰি।
যদি ফুচকা ভিডিঅ' চাই আপোনালোকে মোৰ চেনেলত দিয়া আছে, চাব পাৰে।